Good morning everyone. আপোনালোকৰ নিশ্চয় ভাল মোৰো ভাল। আজি চিলড্ৰেন ডে বহুত আপোনালোকলৈ শুভকামনা থাকিল আৰু চিলড্ৰেন ডে উপলক্ষে আজি সায়েন্স মিউজিয়াম যাম এতিয়া যাবলৈ ৰেডি হলো। তাত কি হয় কি আপোনালোকক সকলোখিনি দেখুৱাম আৰু যদি কোনোবাই সায়েন্স মিউজিয়াম চাবলৈ অহা নাই আৰু চাবলৈ আহিম বুলি ভাবি আছে আপোনালোকে চাবলৈ আহিব ভিডিওটো চাই আৰু চোৱাবৰ ভিডিওটো কেনেকৈ জনাব। Actually মই সৰু থাকোতে গৈছিলো সায়েন্স মিউজিয়াম যোৱা নাই বহুত বছৰ আৰু আজি যাম। আজি actually তাত প্ৰগ্ৰামো আছে। তাত চিলড্ৰেন ডে উপলক্ষে তাত চাইল্ডৰ এটা আৰ্ট কম্পিটিশন আছে আৰু তাতে অলপ আপোনালোকক দেখুৱাই যাম। এতিয়া মই মোৰ গাড়ী আহিব। লেটস গো আপোনালোকক দেখুৱাই থাকিম। স্কিপ নকৰাকৈ ভিডিওটো চাই থাকিব। বাছত গৈ আছো ষ্টুডেণ্টবোৰক লৈ। ৰীতা আইডিয়া এতিয়া বাছৰ পৰা নামিলো। বাছৰ পৰা নামি এতিয়া সায়েন্স মিউজিয়ামলৈ গৈ আছো। ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাম। গৈ আছো ওপৰত। ধুনীয়া পৰিৱেশ। ছায়েন্সৰ আপোনালোকৰ ল'ৰা ছোৱালীবোৰক দেখুৱাবলৈ লৈ আহিব ইয়াতে। ইয়াত সকলো ছায়েন্সৰে বস্তু আছে ইয়াতে। এইবিলাক বহুত চাব লগা বহুত আছে ইয়াতে। এইবোৰ ষ্টুডেণ্ট ইয়াতে এতিয়া আৰ্ট আঁকিব। মানে এয়া আপোনালোকৰ চাই লওক আৰু আপোনালোকৰ ল'ৰা ছোৱালীবোৰক দেখুৱাবলৈ আহিব যিবিলাকে দেখুৱা নাই। ইমান ধুনীয়া ইয়াতে ছায়েন্সৰ বস্তু। সকলোখিনি মই যিমান দূৰ পাৰোঁ আপোনালোকক দেখুৱাম। ধুনীয়া এইবোৰ আৰু এটা ঠাইত দেখুৱাবলৈ গৈ আছোঁ আপোনালোকক। এতিয়া অন্ধকাৰত সোমালোঁ আমি। অন্ধকাৰ বহুত ধুনীয়া লাগিছে ইয়াতে। ক'ত আছোঁ? ভয় লাগি গৈছে কল্পনা। আমি দেখিছোঁ আমি গৈ আছোঁ। ৰাস্তা কোনফালে দেখাই নাপাইছোঁ। পাই গ'লো। এয়া মানুহবোৰ উল্টা দেখি আছোঁ আমি। উল্টা আমি উল্টা। এয়া এইটো ওপৰত বুম
এইখনত কেনে ঐ এইখনত আৰু কেনে দেখিছে Yeah. Do not operate. This is under repairing. Yeah, so yeah, pull back. This dunia ko yaate device. Yaate ikhalo ko ikhale. Ei chota. Moon picture ru dekhi yaate. ইয়াতে ষ্টুডেণ্টবোৰে ছবিবোৰ ৰাখিছে চবৰে বেলেগ বেলেগ বস্তুবোৰ ৰাখিব দিছে ইহঁতক পুৰা ৰেডি ছবি আকৌ ইয়াতে সৰু ল'ৰা ছোৱালীবোৰে খেলিব পৰা বস্তুবোৰো আছে ইয়াতে ইয়াত দেখিছে ইয়াত খেলিব পৰা বস্তু হাতৰটো গেম হয় গেম ফূৰ্তি ইহঁতৰ চব এই ফটো উঠা চব ধুনীয়া 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 লাগিছে তোমাক ধুনীয়া লাগিছে গান এটা বজাই আছো ডিজে চলা বজোৱা আৰু বজোৱা ডিজে বজোৱা এনে হেগেনে ডিজে দি আছে মজা এই চব কিবা ফটো চেশ্যন চলি আছে ইমান ধুনীয়া পৰিৱেশ দিয়া সেউজীয়াৰ মাজত পানী ওলাইছে যিবিলাক বস্তু আমি খাই বৈ পেলাই দিওঁ বাকলিবোৰ সেইবোৰ বস্তু পেলনীয়া বস্তুৰে সিহঁতে এইবোৰ বস্তু কৰিছে এইবোৰ বস্তু বনাইছে ৱাটাৰ সোৰ্স এই দেখিছেনে এনেকুৱা কিছুমান বস্তু বনাইছে যিবিলাক আপোনালোকে চালে ভাল লাগিব ভিডিওটো যদি ভাল লাগে আপোনালোকে কমেন্ট কৰিব কেনেকুৱা পায় ইয়া ঘৰ বনাইছে ইয়াতে ধূপৰ পেকেট আছে আৰু কিবা কিবি আছে আপোনালোকে চালে গম পাব আৰু ইয়াতে আছিলে কিছুমান কাৰেন্টৰ বস্তু নহয় ইয়াতে নিজে হাতেৰে বনাইছে বেটাৰী ফিটিং কৰি পেলাই ইয়াৰ ফেন এইখন ফেন আৰু লগতে লাইট এটো সুইচ দিয়া আছে এটো কাৰেন্টৰ নহয় কিন্তু এটো বেটাৰীৰ হয় তালে ভালদৰে চাওক এইটো ইয়াতে মই আপোনালোকক দেখুৱাই দিম ইয়াতে ইয়া লাইট এটো সুইচ হয় এইখন ফেন এইখন দেখিছেনে ফেনটো চলি আছে আৰু আকৌ মই লাইটটো দি দেখুৱাম আপোনালোকক এটা চাব আপোনালোকক মই লাইটটো দেখুৱাই দিম ইয়া ফেন চলি আছে আৰু ঠিক তেনেদৰে ইয়াতে বহুতো বস্তু বনাইছে ইয়া লাইটৰ সুইচটো মই দিম ইয়া বেটাৰীৰ সিস্টেম হয় কাৰেন্টৰ নহয় ইয়া লাইটৰ সুইচটো দিলো ইয়া লাইটটো জ্বলিব চাব ইয়া লাইট জ্বলিছে আৰু লগতে এইবোৰ পিকচাৰবোৰ বনাইছে মোৰ ষ্টুডেন্ট হয় অভিজিত আৰু ভূমিকা অজগৈ এইবোৰ মান টেলেন্ট দেখিছেনে ইয়াতে নিজে এইবোৰ চাই শিকিছে আৰু নিজে ট্ৰাই কৰিছে বনাব আৰু লগতে এইবোৰ জৱাহৰলাল নেহৰু আঁকিছে ভূমিকাই এইবোৰ দেখিছেনে ইমান ধুনীয়া ফটোবোৰ বনাইছে ইহঁত দুজনী আৰু আগতে দেখুৱাইছো বহুত কেজন ষ্টুডেন্টে আঁকা ফটো কেনেবালে কমেন্ট দিব এতিয়া ঘৰ আহি পালো বিৰাট ভাগৰ লাগিছে ভিডিওটো ইমানখিনি আছিল যদি ভিডিওটো ভাল লাগিছে চাই লাইক কমেন্ট সাবস্ক্ৰাইব এণ্ড শেয়াৰ কৰিব নাপাহৰিব আৰু যোনে মোৰ ভিডিওটো সাবস্ক্ৰাইব কৰা না আপোনালোকে সাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ ভিডিও পাবলৈ নটিফিকেশন আহি যাব লাভ ইউ অল মাই ফ্ৰেন্ডছ